মাটিত পৰা চেনি পিপৰাহে উঠাব পাৰে, হাতীয়ে নোৱাৰে। সৰু বুলি কাকো উপলুঙা নকৰিব। কেতিয়াবা সৰু মানুহে বহুত ডাঙৰ কাম কৰিব পাৰে। জীৱনত ডাঙৰ কিবা পালে সৰুবোৰক পাহৰি নাযাব। এটা সৰু বেজীয়ে যি কৰিব পাৰে, এখন তৰোৱালে সেইটো কাম কৰিব নোৱাৰে। ঠাণ্ডাৰ দিনত ৰ'দক মানুহে ভাল পায়, গৰম দিনত সেই ৰ'দকে মানুহে তিৰস্কাৰ কৰে। মানুহে তোমাক মূল্য সিমান দিনেই দিব, যিমান দিন মানুহক তোমাৰ প্ৰয়োজন হ'ব। যিজনে তোমাক সহায় কৰে, সেইজনক কেতিয়াও পাহৰি নাযাব। যিজনে তোমাক ভাল পায়, সেইজনক কেতিয়াও ঘৃণা নকৰিব। যিজনে তোমাক বিশ্বাস কৰে, সেইজনক কেতিয়াও নঠগাব। জীৱনত যিজনে তোমাক বিশ্বাস কৰে, তেওঁক কেতিয়াও মিছা নকবা, আৰু যিজনে মিছা কয়, তেওঁক বিশ্বাস নকৰিবা। পৃথিৱীত কোনো বিষ নাই যিয়ে যোগাত্মক বা পজিটিভ মানুহৰ ক্ষতি কৰিব পাৰে। পৃথিৱীত এনে কোনো অমৃত নাই যিয়ে কোনো ঋণাত্মক বা নেগেটিভ মানুহক সুস্থ কৰি তুলিব পাৰে। কাৰোবাক আঘাত দি নাভাবিবা যে তেওঁ অবুজ বা দুৰ্বল। মনত ৰাখিবা, তেওঁ তোমাক বিশ্বাস কৰিছিল যাৰ তুমি যোগ্য নাছিলা। 3টা বস্তুত কেতিয়াও লাজ নকৰিবা। 1. পুৰণি পোচাক, 2. মা-দেউতা, 3. সৰল জীৱন-যাপন। যিটো সম্পৰ্কত তোমাৰ কোনো গুৰুত্ব নাই, সেই সম্পৰ্কৰ পৰা আঁতৰি অহায়ে ভাল। দুদিনমান বেয়া লাগিব, কিন্তু ভৱিষ্যত ভাল হ'ব। কিছুমান মানুহ আছে, আপোনাৰ আগত ক'ব এটা আৰু আপোনাৰ পিছত ক'ব আন এটা। এনেকুৱা মানুহৰ পৰা দূৰত থকা উচিত। নাৰীয়ে যি কাপোৰেই পিন্ধক, পুৰুষৰ দৃষ্টি লোভীয়া হ'লে উলংগ দেখিবই। স্বামীয়ে যিমানেই উপাৰ্জন নকৰক কিয়, পত্নী লোভীয়া হ'লে অভাৱ হ'বই। কিছুমান মানুহৰ পৰা সদায় আঁতৰি থাকিব লাগে। 1. যিয়ে তোমাৰ গুৰুত্ব নিদিয়ে। 2. যিয়ে তোমাৰ কথা আনৰ আগত কৈ ফুৰে। 3. যিয়ে তোমাক হাঁহিৰ চলেৰে ঠাট্টা কৰে। 4. যিয়ে তোমাক সৰু কৰি ৰাখিব বিচাৰে। 5. যিয়ে তোমাক কেৱল প্ৰয়োজনতহে মনত পেলায়। 6. যিয়ে তোমাক সন্মান নকৰে।